পলাই যোৱা জীয়েকলৈ পিতৃৰ চিঠি। মৰমৰ মা, কেনেকৈ আৰম্ভ কৰোঁ ভাবি পোৱা নাই। যিদিনা তুমি তোমাৰ মাতৃৰ গৰ্ভৰ পৰা ভূমিষ্ঠ হৈছিলা, সেইদিনাই মই তোমাক মা বুলি মাতিবলৈ আৰম্ভ কৰিছিলোঁ। তোমাক মা বুলি মাতিবলৈ গৈ মই মাক হেৰুৱাৰ বেদনা পাহৰি গ'লোঁ। তোমাৰ মায়েও তোমাক মা শব্দৰ বাহিৰে আন কোনো নামেৰে মতা মই শুনা নাই। তোমাক প্ৰথম যিদিনা স্কুললৈ লৈ গৈছিলোঁ, শিক্ষকজনে তোমাৰ নাম সুধিছিল। সদায় মা বুলি মাতি মাতি হঠাৎ তোমাৰ স্কুলৰ নামটো মনত পৰা নাছিল। তোমাৰ নামটো ক'ব নোৱাৰাৰ বাবে সেইদিনা সকলোৱে হাঁহিছিল। সেই চিঠিখনত তোমাৰ নামৰ ঠাইত মা বুলি লিখিলোঁ। তুমি যে এনেকৈ গুচি যাবা গম পোৱা নাছিলোঁ। যিদিনা ল'ৰাটোৱে বেগ এটা লৈ তোমাৰ বাবে বাহিৰত ৰৈ আছিল, তুমি কেতিয়া দুৱাৰ খুলি ওলাই আহিবা বুলি, তেতিয়া মই ভিতৰত বহি ভগৱানক প্ৰাৰ্থনা কৰি আছিলোঁ। তোমাক বাৰু কিমান ভাল পালে তুমি মোক এনেকৈ এৰি থৈ নাযাবা। ভাবি আছিলোঁ সমাজৰ আগত মুখখন কেনেকৈ দেখুৱাম। জানানে মা, তুমি তোমাৰ মৰম 3টা বছৰত বিচাৰি পালা, কিন্তু মোৰ জীৱনৰ পৰা হেৰাই গ'ল 20 বছৰীয়া প্ৰেম। তেজ পানীৰে ডাঙৰ হোৱা ছোৱালীজনী এদিন আনৰ ঘৰলৈ যাব বুলি সকলো দেউতাকে জানে মা। তথাপিও দেউতাকৰ মনত কৃপণতা নাথাকে। দেউতাকৰ মৰম শামুকৰ খোলাৰ দৰে মা। বাহিৰত শক্তিশালী হ'লেও ভিতৰটো বৰ কোমল। এজন পিতৃয়ে সন্তানক কিমান ভাল পায় বুজাব নোৱাৰে, কিন্তু বহুত ভাল পায়। মই জানো মা, মোৰ লেখাবোৰ পঢ়ি তোমাৰ বেয়া লাগিব পাৰে। কি কৰোঁ কোৱাচোন? যৌৱনত ভৰি দিয়াৰ পিছত চকু, কাণ, কথা, নাক, সৌন্দৰ্য এই সকলো দেখি প্ৰেমত পৰে। কিন্তু যিদিনা গম পালোঁ তুমি তোমাৰ মাৰ গৰ্ভত ধাৰণ কৰিছা, তেতিয়া গম পোৱা নাছিলোঁ তুমি ক'লা নে বগা। একো নভবাকৈয়ে অপেক্ষা কৰিছিলোঁ তোমাৰ বাবে। ময়ো তোমাৰ প্ৰেমত পৰিছিলোঁ, তোমাক নেদেখাকৈয়ে। সেই ইমান কথা লিখিলোঁ। মই জানো মা, সকলো সন্তানৰ এটাই প্ৰশ্ন, পিতৃ মাতৃসকলে সন্তানৰ ভাল লগাবোৰ সহজে মানি ল'ব নোৱাৰে কিয়? উত্তৰ তোমাৰ ওচৰতে আছে। যিদিনা মা হ'বা, নিজে তাৰ উত্তৰ গম পাবা। যেতিয়া ল'ৰা এটাৰ হাতত ধৰি ছোৱালীজনী পলাই যায়, তেতিয়া সেই মুহূৰ্তত ল'ৰাটোৰ বাহিৰে কাকো নালাগে। কিন্তু এজন পিতৃয়ে বুজি পায় জীয়েকজনী তেওঁৰ বাবে কি। দেউতাকৰো ছোৱালীজনীক নিজ হাতে তাইৰ গিৰিয়েকলৈ কন্যাদান কৰাৰ সপোন থাকে। সেইকাৰণে তোমালৈ ইমান অভিমান। মা, দেউতাৰ ওপৰত ইমান খং নকৰিবা। দুদিনৰ প্ৰেমৰ বাবে যদি মাক দেউতাক সকলোকে এৰি ঘৰৰ পৰা পলাই যোৱা, তেন্তে 20 বছৰৰ প্ৰেমৰ বাবে আমি এইখিনি তোমাক কোৱাৰ অধিকাৰো আছে চাগে। কন্যা সন্তান জন্ম হোৱাৰ পাছত পিতৃয়ে ভাবিবলৈ আৰম্ভ কৰে, কেনেকৈ নিজৰ জীয়েকক সুশিক্ষিত কৰি এজন ভাল পাত্ৰৰ হাতত গতাই দিব পাৰে। ছোৱালীজনী যৌৱনত ভৰি দি যাতে প্ৰতাৰণাৰ জালত নপৰে। সেইবাবে সকলো ছোৱালী পিতৃৰ নিৰীক্ষণত থাকে। যদি তোমাৰ হৃদয়ে কান্দে, তুমি উভতি আহা। হয়তো তোমাৰ মাৰ দৰে তোমাক পেটত ধৰি ৰখা নাই, কিন্তু তোমাক পিঠিত কঢ়িয়াই ফুৰাৰ বেদনা সহ্য কৰিব নোৱাৰোঁ। ইতি তোমাৰ জন্মদাতা দেউতা। ধন্যবাদ। পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে আপোনালোক সকলো কুশলে থাকক, নিজৰ খেয়াল ৰাখক, আৰু আমাৰ এই পৰিয়ালটিৰ অন্তৰ্ভুক্ত হ'বলৈ আপুনি মোৰ নামৰ কাষতে থকা ফ'ল' শব্দটোত চুই দিব, আৰু তেতিয়া আপোনালোকে এনেধৰণৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ দেখা পাব আৰু এই পৰিয়ালটিৰ অন্তৰ্ভুক্ত হ'ব। ধন্যবাদ। আটাই ভালে থাকক।